নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেল পৰি স্মাইললৈ মই পৰিয়ে আজি পুনৰবাৰ আপোনালোকৰ বাবে এটা দহিৰ ভিডিঅ' লৈ আহিছোঁ মেখেলা চাদৰত দহি লগাবলৈ প্ৰায় মানুহে জানে কিন্তু মই আজি শিকাব বিচাৰিছোঁ দহিত মণি লগোৱাৰ এটা ইজি প্ৰচেছ এই প্ৰচেছত দহি লগালে দহি কেতিয়াও খুলি পৰাৰ চান্স নাথাকে আৰু মণি কেতিয়াও বেয়া নহয় তেনেহ'লে আমি কথা পাতি নাথাকি বলক যাওঁ ভিডিঅ'ৰ মাজলৈ ৰ'ব এই ভিডিঅ'টোৰ জৰিয়তে যাতে প্ৰতিগৰাকী মানুহে উপকৃত হ'ব পাৰে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু ইউটিউবত মই নতুনকৈ আহিছোঁ ভুলবোৰ দেখুৱাই দিব আৰু আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ মই আপোনালোকক এইযোৰ কাপোৰত দহি কৰি দেখুৱাম দহিৰ বাবে মই দুটা কোৱালিটিৰ সূতা লৈছোঁ প্ৰথমে চাওক এইটো সূতা ইয়াৰ নাম হৈছে বৰ্ণালী পাট খুব ভাল মিহি হয় সূতাটো মই আপোনালোকক দেখুৱাবৰ বাবেহে লৈছোঁ এইটো সূতাই মই আজি দহি নকৰোঁ মই আজি দহি কৰিম কাশ্মীৰী পাতেৰে আন এটা সূতা লৈছোঁ এয়া কাশ্মীৰী পাট এই কাশ্মীৰী পাতে দহি কৰি দেখুৱাম আপোনালোকক কেনে হয় সেয়া ভিডিঅ'ৰ শেষত আপোনালোকে নিজেই জনাব আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক বৰ্ণালী পাতেৰে দহি কৰিলে কেনে হয় সেয়াও আপোনালোকক দেখুৱাম